নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি যিটো কাহিনীৰ কথা পাতিম, কাহিনীটোৰ নাম হৈছে হীৰা ৰেকৰ। চন 1971ৰ কথা। আফ্ৰিকাৰ এখন গাঁৱত হাফিজ নামৰ এজন খেতিয়ক আছিল। প্ৰথমতেতো তেওঁ অতি সুখী আৰু সন্তুষ্ট আছিল, কিন্তু পাছলৈ কিবা বহুত পোৱাৰ আশাৰে তেওঁ সকলোবোৰ হেৰুৱাই পেলাইছিল, আনকি তেওঁৰ নিজৰ জীৱনটোও হেৰুৱাই পেলাইছিল। আচলতে হাফিজৰ লগত হৈছিল কি? তেওঁ কিয় সকলোবোৰ বস্তু হেৰুৱাব লগা হৈছিল? সম্পূৰ্ণ ঘটনাটো জানিবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এই কাহিনীটোত বহুতো নীতি কথা আছে, যিবোৰ আপুনি আপোনাৰ জীৱনত প্ৰয়োগ কৰি জীৱনটো সুন্দৰভাৱে আগবঢ়াই নিব পাৰিব। গতিকে বলক আমি কাহিনীটোলৈ আগবাঢ়ি যাওঁ। ইতিমধ্যে আপোনালোকে গম পাইছেই যে আফ্ৰিকাৰ এখন গাঁৱত হাফিজ নামৰ এজন খেতিয়ক আছিল। তেওঁ অতি সুখী আৰু সন্তুষ্ট আছিল। আচলতে তেওঁ সন্তুষ্ট আছিল বাবেই সুখী আছিল, আৰু সুখী আছিল বাবে তেওঁ সন্তুষ্ট আছিল। তেওঁ পুৱা খেতি পথাৰলৈ ওলাই যায় আৰু গধূলি আহি নিজৰ পৰিয়ালৰ লগত সময় কটায়। এনেদৰে অতি সুন্দৰভাৱে তেওঁৰ জীৱন চলি আছিল। এদিন এজন জ্ঞানী মানুহ তেওঁৰ ওচৰলৈ আহিলে আৰু তেওঁ হীৰাৰ মহত্ব আৰু শক্তিৰ কথা ক'লেহি। জ্ঞানী লোকজনে ক'লে, আপোনাৰ ওচৰত যদি বুঢ়া আঙুলিটোৰ সমান এটুকুৰা হীৰা থাকে, আপুনি এখন মহানগৰৰ গৰাকী হ'ব পাৰিব। আৰু যদি আপুনি মুঠিটোৰ সমান এটুকুৰা হীৰা গোটাব পাৰে, সম্ভৱতঃ আপুনি এখন দেশৰে গৰাকী হ'ব পাৰিব। এই বুলি কৈ মানুহজন গ'লগৈ। হাফিজৰ সেই কথা শুনি ৰাতি টোপনি নাহিলে। তেওঁ অতি অসুখী আৰু অসন্তুষ্ট হ'ল। আচলতে তেওঁ অসন্তুষ্ট আছিল বাবেই অসুখী হ'ল, আৰু অসুখী আছিল বাবেই তেওঁ অসন্তুষ্ট হ'ল। পাছদিনাখন ৰাতিপুৱা তেওঁৰ খেতিৰ পামখন বিকাৰ বন্দবস্ত কৰিলে। তেওঁ নিজৰ পৰিয়ালটোৰ তদাৰকৰ ব্যৱস্থা ল'লে আৰু হীৰাৰ সন্ধানত ওলাই গ'ল। তেওঁ সমগ্ৰ আফ্ৰিকাত হীৰাৰ সন্ধান কৰিও ক'তো হীৰাৰ সন্ধান নাপালে। তেওঁ সমগ্ৰ ইউৰোপতো হীৰাৰ সন্ধান নাপালে। যেতিয়া তেওঁ স্পেইন পালেগৈ, তেতিয়া তেওঁৰ মানসিক, শাৰীৰিক আৰু আৰ্থিকভাৱে ভাগি পৰিছিল। তেওঁ ইমানেই নিৰাশ হ'ল যে তেওঁ বাৰ্চিলোনা নদীত পৰি আত্মহত্যা কৰিলে। আনপিনে যিজন মানুহে তেওঁৰ পৰা পামখন কিনি ল'লে, তেওঁ পামৰ মাজেৰে বৈ যোৱা নিজৰা এটাত উটবিলাকক পানী খুৱাই আছিল। নিজৰাটোৰ সিপাৰে পোৱা ৰ'দজাক এটা শিলত পৰি শিলটোৰ ৰামধনুৰ দৰে তীৰ বিৰাই উঠিছিল। তেওঁ ভাবিলে যে শিলটো চৰাঘৰত সজাই থ'লে ভাল লাগিব। তেওঁ শিলটো চৰাঘৰত সজাই থ'লেগৈ। সেইদিনা আবেলি জ্ঞানী লোকজন আহি তীৰ বিৰাই থকা সেই শিলটো দেখা পালে আৰু তেওঁ সুধিলে, হাফিজ ঘূৰি আহিল নেকি? তেতিয়া নতুন গৰাকীজনে ক'লে, নাই অহা। কিয় সুধিলে? সেই টুকুৰাটো হীৰা, মই দেখাৰ লগে লগে চিনি পালোঁ। মানুহজনে ক'লে, নহয়, সেইটো শিলহে, মই নিজৰাটোৰ পৰা তুলি আনিছোঁ। তাত তেনেধৰণৰ বহুতো শিল আছিল। তেওঁলোকে তাৰ পৰা কেইটামান শিল পৰীক্ষাৰ বাবে পঠাই দিলে, আৰু নিঃসন্দেহে সেই শিলবোৰ আছিল প্ৰকৃততে হীৰা। পামখনত একৰৰ পিছত একৰ জুৰি হীৰা সিঁচৰিত হৈ আছিল। বন্ধুসকল, এতিয়া আপোনালোকে এই কাহিনীটোৰ পৰা কি শিকিলে নিশ্চয় কমেণ্ট বক্সত এটা হ'লেও পইণ্ট শ্বেয়াৰ কৰিব। বন্ধুসকল, এই কাহিনীটোৰ পৰা শিকিব লগা কিছুমান নীতি কথা হ'ল যে যদি আমাৰ মনোভাৱ শুদ্ধ হয়, তেন্তে আমি উপলব্ধি কৰিব পাৰিম যে আমি একৰৰ পিছত একৰ জুৰি থকা হীৰাৰ ওপৰত খোজ দি আছোঁ। সুযোগ সদায় আমাৰ ভৰিৰ তলত আছে। আমি অন্য ঠাইলৈ সুযোগ বিচাৰি যাব নালাগে। আমি কেৱল সুযোগ চিনি পাব লাগে। লোকৰ বাৰীৰ ঘাঁহনিখন বেছি সেউজীয়া দেখি আমি আনৰ ঘাঁহনিলৈ চকু দিওঁতে কোনোবাই আমাৰ ঘাঁহনিলৈও চকু দিব পাৰে। তেওঁলোকে আমাৰ লগত স্থান সলাবলৈ বিচাৰিবও পাৰে। যেতিয়া মানুহে সুযোগ চিনিব নোৱাৰে, সুযোগে দুৱাৰ টুকুৰিলেও কৰ্কশ শব্দ হোৱা বুলি অভিযোগ কৰে। ওচৰ চাপি অহাৰ সময়তকৈ আঁতৰি যোৱাৰ সময়তহে সুযোগ চিনি পাবলৈ সহজ। সুযোগ মাত্ৰ এবাৰহে আহে। পাছৰ সুযোগটো প্ৰথমটোতকৈ ভাল বা বেয়াও হ'ব পাৰে, কেতিয়াও আগৰটোৰ দৰে নহয়। সেয়েহে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পৰাটোৱে জৰুৰী কথা। ভুল সময়ত লোৱা শুদ্ধ সিদ্ধান্তও শেষত ভুল বুলি প্ৰমাণিত হয়। গতিকে বন্ধুসকল, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।